পুনৰ চৰ্চালৈ আহিল নগাঁৱৰ ডিমগুৰিৰ পেট্ৰল পাম্প লক্ষী সাৰ্ভিস ষ্টেচন। এইবাৰ কৰ্মচাৰীক চৰিয়াই আঁঠু কাঢ়িবলগীয়া হোৱা ঘটনাৰ বাবে নহয়, তেল কমাই দিহে পুনৰ চৰ্চালৈ আহিল। সদায় আমি তো টেংকিটো মালিতো গম নাপাওঁ না, আজি বটলত লৈছো কাৰণে এদিন। শুকুৰবাৰে পুনৰ গ্ৰাহকক তেল কমাই দি চৰ্চালৈ আহিল এই পেট্ৰল পাম্পটো। সদায় আমি তো টেংকিটো মালিতো গম নাপাওঁ না, আজি বটলত লৈছো কাৰণে এদিন, সেইটো কাৰণেতো গম পাইছো। প্ৰায় আধা লিটাৰ 300 গ্ৰাম কম ওলাইছে। অভিযোগ অনুসৰি পেট্ৰল পাম্পটোত এজন গ্ৰাহকে 3 লিটাৰ পেট্ৰল ক্ৰয় কৰাৰ পাছত গ্ৰাহকে তেলখিনি পুনৰ জোখাত প্ৰায় 300 গ্ৰাম তেল কমকৈ ওলায়, যাৰ বাবে গ্ৰাহকজনে উত্তেজিত হৈ পৰিৱেশ উত্তাল কৰে। আপোনালোকৰ যদি চবৰ লগত তেনেকুৱা চবৰ লগত এইবিলাক কিমান বাৰ চবৰ লগত নহয় এইবিলাক চবৰ লগত এইবিলাক নহয় কিমান হ'ব? মই সেইদিনা 4000 টকা তেল লৈছো, ডিজেল লৈছো, আপুনি এই অভিযোগ অৱশ্যে স্বীকাৰো কৰিলে কৰ্মচাৰী আৰু পাম্প কৰ্তৃপক্ষই। লগতে মাত্ৰ 20 টকাৰ তেলকে খেলিমেলি হোৱা বুলি দায় কৰা মন্তব্য দিয়ে। 3 লিটাৰৰ তেল কেনেকৈ কম ওলালে? কম কেনেকৈ ওলালে? 300 ml তেল কেনেকৈ কম ওলালে? কম কেনেকৈ ওলালে ক'ব নোৱাৰোঁ, দিব লাগে দিওঁ আৰু। প্ৰশ্ন হয়, যদি মাত্ৰ 3 লিটাৰ তেলতে বিসংগতি হয় তেন্তে অধিক তেল ভৰালে কি হ'ব? কিমান দিনৰ পৰা এই কাণ্ড সংঘটিত কৰি আছে পাম্প কৰ্তৃপক্ষই? যেটো পাম্পমান আছে এই 20 টকাৰ ভুল কৰিলে 20 টকা তেল দিছে, আগতে আগত 3 লিটাৰ তেল দি দিলে গিলানতে 20 টকাৰ। এইটো ভুল হৈছে আৰু একো নাই, নাপি জকি পেলাই জকি দেখাই দিছোঁ, গোটেইখিনি চব ঠিক আছে। সেই তেল জকিলে 20 টকাৰ যিটো ভুল কৰিছে এইটো ভুল হৈছে। কৰ্মচাৰীজনে কোৱাৰ দৰে যদি সঁচাকৈয়ে নিৰ্দিষ্ট দায়িত্বপ্ৰাপ্ত লোকে সঠিক জোখ মিলাই থৈ যায়, তেনেহ'লে এই খেলিমেলিৰ আঁৰত আছে নেকি কিবা গোপন বুজাবুজি? কি ব্যৱস্থা গ্ৰহণ কৰিব বিভাগীয় কৰ্তৃপক্ষই? এইবোৰ দিশ চোৱা চিতা কৰিবলৈ বৈধ পৰিমাণ বিজ্ঞান নামৰ যে এটা বিভাগ আছে, এই কথা ইতিমধ্যে ৰাইজে পাহৰিয়ে পেলাইছে।